এই আজি যুগ্ম সংখ্যা আছে গতিকে মই উলিয়াই ল'ব বসন্তি আজি একো টেনশ্যন নাই নো টেনশ্যন যাব পাৰিম আজি আৰু মোৰ পুৰণি মেলাত কাম এটা আছিল গতিকে পুৰণি মেলা লৈছোঁ আৰু গাড়ীত তেল নাছিল গতিকে দোকানৰ পৰা তেল ল'লোঁ বটল ভৰাই ল'ম বসন্তিত আকৌ ভৰামগৈ আকৌ জাজিত ভৰাব লাগিব তেল একেবাৰে নাই খালী হৈছে উদং হৈ আছে মানে মই ফুলবাঞ্চি দি আহিলোঁ আকৌ ইয়াত মানে জাজি নাপামগৈ তেলটো ভৰাই ল'লোঁ আকৌ এতিয়া যাম গৌতম আনিমগৈ গৌতমক আনি তেল ডিপুত সোমাই আহিম তেল ভৰাই হাই হেল্ল' নমস্কাৰ বন্ধুসকল পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি আমি এটা স্মল ভিলেজ গেঙৰ আকৌ এটা অন্য এটা ভিডিঅ' শ্বুটিং কৰিম এতিয়া মই গৈ আছোঁ গৌতমক আনিবলৈ জাজিৰ পৰা ভিডিঅ'টো চাই থাকক জাজি আহি পালোহি জাজিৰ প্ৰায় আহি এতিয়া ৰৈ আছোঁ গৌতমলৈ গৌতম আহি আছে লাহে লাহে তাহাঁতৰ ৰাস্তাটোৰ পৰা ওলাই আহি আছে সেইটো অকণমানকৈ ওলাই আহি আছে এই জালিয়া গৌতমে এতিয়া স্কুটি চলাব মই বহিম গাড়ী ঘূৰাই দিয়া খালি পুলিচ আছে জাজিত পুলিচ আছে গৈ থকা হেল্ল' গাইজ আজি ইয়াৰ ব্লগত আহিলোঁ ভাল লাগিলে মনটো আমি গৈ আছোঁ ৰাইডত যাম এদিন লকডাউন খুলি লওক লকডাউন খোলাৰ যাম মই ৰাইডত মজা ব্লগটো আহিম আপোনালোকৰ কাৰণে এতিয়া মানে আমাৰ স্কুল এটা ভিডিঅ' শ্বুটিং আছে তালৈ আজি ভিডিঅ' শ্বুটিং চাই বৰ্তমান সময়ত যিহেতু গাড়ীত দুটা উঠা চৰকাৰে বন্ধ কৰি দিছে গতিকে জাজি আমাৰ আমিন তিনিআলিদি আহিব নোৱাৰোঁ পুলিচ আছে গতিকে এই দলঙৰ তলে অৰ্থাৎ জাজি দলঙৰ তলে আমি আহিছোঁ ধুনীয়া ৰাস্তা এটা আছে পুলিচৰ পৰা বাচিবলৈ তেলটো ভৰাই লওঁ বৰ্তমান জাজি তেল ডিপুত 50-50 দি দিয়ক তেলৰ লিটাৰ কেনে যাব 90 পেট্ৰল 90 চলাগে তেল ভৰাব এতিয়া সুৰজিতৰ ঘৰ পাই গ'লৈ এয়া ভিতৰত সুৰজিতে কি কৰি আছে চাওক আপোনালোকে সুৰজিতে কিবা গৌতম সোমাই বৰ্তমান আমি প্ৰথমটো শ্বট আৰম্ভ কৰিব লৈছোঁ এয়া বিক্ৰমে কি ৰূপত গৰু বেপাৰী ৰূপত আজি তাৰপিছত এইফালে গৌতম ঘৰত ৰৈ আছে এইফালে ৰৈ আছে আমি এয়া সুৰজিত তাৰ সুৰজিতৰ ঘৰৰ এতিয়া বেজি ফিল্মত মই আহিছোঁ বেজি ব্লগত কেমেৰালৈ পৰা ভিডিঅ' মাৰি আছে ইয়াৰ ভিডিঅ' মই কেমেৰা একশ্যন লৈ আছে বেজিয়ে মই আহিছোঁ ইয়াক ব্লগত আজি প্ৰথম আমাৰ শ্বটটো বৰ্তমান হৈ আছে লৈ আছে এইটো আৰু এইদৰেই আমি ভিডিঅ' শ্বুট কৰি যাওঁ আৰু ভিডিঅ'বোৰ এনেদৰে বৰ্তমান বিক্ৰমৰ প্ৰথম চিনটো হৈ গৈছে চিনটো হৈ গৈছে ই কেনেকুৱা কৈছে আপোনালোকে এনেও নিশ্চয় ভিডিঅ'টো চালে গম পাই যাব সেই ভিডিঅ'টো আপলোড হোৱাৰ পিছতে মই এই ব্লগটো দিম গতিকে লিংক থাকিব ডেছক্ৰিপশ্যনত চাই ল'ব বিন্দাছ এতিয়া আমি নেক্সটটো বনাওঁগৈ মই স্ক্ৰিপ্ট লৈ মেলি ডাইৰেকশ্যন দি আছোঁ আৰু কেনেকুৱা দিছোঁ নাজানো মোক দম দিছে দাইছ এতিয়া আৰু শ্বৰ্টটা আছে দোকানৰ শ্বৰ্টটা আছে গতিকে আমাৰ মৰাণগাঁৱৰ মঠাইমূৰলৈ গৈ আছোঁ দোকানৰ শ্বৰ্টটো কৰিবৰ কাৰণে মৰাণগাঁৱৰ মঠাইমূৰত কৰিম আমাৰ বিনুতা দোকান বন্ধ এতিয়া তেওঁৰ দোকানৰ মুখতে কৰিম আৰু ইয়াৰ পিছত আহি আছে এহেঁতিকেইটা যিহেতু আমি বৰ বেছি ডাঙৰ ইউটিউবাৰো নহয় গতিকে আমাৰ এডাল ষ্টেণ্ডৰ অভাৱ গতিকে আমি এনেকৈয়ে ভিডিঅ'টো বনাওঁ ক'ৰবাত কেতিয়াবা ভিডিঅ'টো বেছি লৰে বা কেতিয়াবা কিবা কিবি মানে ক'ৰবাত কিবা কিবি মিষ্টেক হৈ যায় আৰু মোৰ ভিডিঅ'বোৰ আপোনালোকে কেনেকুৱা পাই জনাবচোন কমেণ্ট বক্সত ভিডিঅ' কৰি আছে ছোৱালী চাবলৈ দৰা আহিব সেইটো জিয়াদি দেখাব ন এয়া আমাৰ ছাতি বিভাগত আছে বিক্ৰম বৰুৱা আৰু কেমেৰামেনৰ বৰ্তমান বিভাগত আছে গৌতম আৰু সেয়া এইফালৰ পৰা ছোৱালী চাবলৈ আহিব আৰু মই স্ক্ৰিপ্ট লৈ যাক আৰু গৌতমে ভিডিঅ' কৰি আছে সেয়া আমাৰ দৰা আহিছে ছোৱালী চাবলৈ আহিছে দৰা তাৰপিছত এই গাড়ীত তেলৰ খৰচ নকৰ ভাড়া দিব লাগিব খৰচ কৰিলে আৰু মোৰ যিটো ৰুল আছিল মই এনেকৈয়ে কৰিছিলোঁ আৰু চাই থাকক এনেকৈয়ে কৰোঁ ভুল হয় কেইবাবাৰো ভুল হয় আকৌ শুদ্ধ কৰিব লাগে আমাৰ ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিছোঁ যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই বাই লাভ ইউ অল